নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল আসাম সলিউশন চেনেলটোত আপোনালোকক বহুত স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম আনন্দৰাম বৰুৱা এৱাৰ্ড 2023 কেতিয়া দিব, সেই সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'টোত আপোনালোকক কভাৰ কৰিম। চাওক, ইয়াতে দিয়া আছে যে আনন্দৰাম বৰুৱা এৱাৰ্ড 2023, ইয়াতে চাওক এলিজিবল ক্ৰাইটেৰিয়া কি দিয়া আছে। চাওক ইয়াতে এলিজিবিলিটি ইয়াতে দিয়া আছে, ষ্টুডেণ্ট মাষ্ট বি স্ক'ৰ ডিষ্টিংশ্যন ষ্টাৰ ইন SLC AHM এক্সামিনেশ্যন 2023, অৰ্থাৎ যিবিলাক ষ্টুডেণ্ট ডিষ্টিংশ্যন বা ষ্টাৰ মাৰ্ক অৰ্থাৎ 75% বেছি মাৰ্ক এবজৰ্ভ কৰিছে বা পাইছে, সেইবিলাক ষ্টুডেণ্টে সেই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰে। চাওক ইয়াতে দিয়া আছে বেংক ডিটেইলছ। বেংক ডিটেইলছত আপোনাক দিয়া আছে দে শুড হেভ এ বেংক একাউণ্ট এক্সাক্টলি ইন হিজ হাৰ নেম, অৰ্থাৎ যিবিলাক ষ্টুডেণ্টে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কাৰণে আবেদন কৰিব সেইবিলাকৰ বেংক একাউণ্ট থাকিব লাগিব কিহৰ নিচিনা, এক্সাক্টলি হিজ হাৰ নেম, অৰ্থাৎ এডমিটত যেনেকুৱা নাম আছে ঠিক তেনেকুৱা নামৰে বেংক একাউণ্ট থাকিব লাগিব, অৰ্থাৎ নিজস্ব বেংক একাউণ্ট থাকিব। যিবিলাক ষ্টুডেণ্টৰ নিজস্ব বেংক একাউণ্ট থাকিব আৰু এডমিটৰ লগত বেংক একাউণ্টৰ নামটো মিলিব লাগিব। আৰু চাওক ইয়াতে দিয়া আছে বেংক একাউণ্ট ইন এনি আদাৰ নেম অৰ আইডেণ্টি উইল নট একচেপ্ট, অৰ্থাৎ বেলেগৰ বেংক একাউণ্টৰ দি বা ফেমিলিৰ আন কোনো বেংক একাউণ্টৰ থকা ব্যক্তিৰ একাউণ্ট দিলে ইয়াতে নহ'ব, একচেপ্ট কৰা নহ'ব, ইয়াতে দিয়া আছে। চাওক ডকুমেণ্টছ ৰিকুৱাৰমেণ্ট ইয়াতে দিয়া আছে যে SSLC এডমিট কাৰ্ড লাগিব, SSLC মাৰ্কশ্বিট লাগিব আৰু এক্টিভ বেংক একাউণ্ট, আৰু এটা এক্টিভ বেংক একাউণ্ট লাগিব যিটো ব্লক থাকিব নালাগিব। চাওক ইয়াতে দিয়া আছে অভাৰভিউ, মই সকলো তথ্য ইয়াতে জনাই আছোঁ। চাওক অভাৰভিউ কি দিছে ইয়াতে। নেম অফ দ্য এৱাৰ্ডটোৰ নাম আনন্দৰাম বৰুৱা এৱাৰ্ড। চাওক ইয়াতে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ অনলাইন হয় আৰু এভেইলেবল অনলাইন সেৱা ৱেবছাইটৰ যোগেদি আপোনালোকে এই ক্ষেত্ৰত আবেদন কৰিব পাৰিব। ইয়াতে চাওক দিয়া আছে এপ্লিকেশ্যন ষ্টেটাছ ৰিলিজ দিছে। ইয়াতে চাওক যিবিলাক বৰ্ড সেৱাৰ পৰা আছে সেইবিলাক যিবিলাক সেৱাৰ বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰিছে সেইবিলাক সকলোৱে এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰে। ইয়াতে চাওক ষ্টাৰ্টিং ডেট জুলাই 23, অৰ্থাৎ জুলাই মাহৰ পৰা আপোনাৰ অনলাইন ষ্টাৰ্ট হৈ যাব আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন ছেপ্টেম্বৰ 2023, অৰ্থাৎ ছেপ্টেম্বৰ মাহলৈকে এই অনলাইন প্ৰক্ৰিয়া চলিব। আৰু এতিয়া চাওক অবজেক্টিভ ইয়াতে দি আছে টু প্ৰভাইডিং কেছ এৱাৰ্ড, অৰ্থাৎ আপোনালোকক কেছ পইচা এৱাৰ্ড দিব। ইয়াতে কোনো ধৰণৰ লেপটপ অথবা কোনো ধৰণৰ সেনেকুৱা বস্তু নিদিয়ে, ইয়াতে কেছ দিব, যিটো টকা সেইটো দি দিব আপোনালোকক। বাকী লেপটপ আগতে দিছিল, এতিয়া লেপটপ নিদিয়ে। ইয়াতে চাওক বেনিফিট ফিনান্সিয়েল এছিষ্টেঞ্চ, অৰ্থাৎ আপোনালোকে আৰ্থিকভাৱে বেনিফিট পাব। ইয়াতে চাওক এৱাৰ্ড এমাউণ্ট 16,000 টকা দিব আপোনালোকক। কিমান টকা দিব? 16,000 টকা দিব আনন্দৰাম বৰুৱাৰ এৱাৰ্ড। যোৱাবেলিও সেইটোৱে দিছিল, এইবেলিও 16,000 দিব। চ' আপোনালোকে গম পালে যে কোনে কেনেকৈ আবেদন কৰিব আৰু কিমান টকা পাব, সেই সম্পূৰ্ণ ডিটেইলছ মই এই ভিডিঅ'টোত জনালোঁ। আৰু ইয়াতে চাওক আছে টু ইয়াৰ অফ লঞ্চ, কেতিয়া লঞ্চ হৈছিলে এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ স্কিমটো। ইয়াতে চাওক 2005ৰ পৰা চলি আছে, বৰ্তমানলৈকে চলি আছে। চাওক আপোনালোকে এইবুলি লেপটপ আৰু এনেধৰণৰ কোনো বেলেগ গেজেট নাপায়, আপোনালোকে কেছ পাব। কেছ কিমান পাব? 16,000 টকা পাব। বাকী যিখিনি জানিলোঁ, চাওক এই পেজটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ইয়াত আহি আপোনাৰ যিটো আনন্দৰাম বৰুৱা এৱাৰ্ডৰ যিটো অনলাইন আবেদন সেইটো কৰিব পাৰে। ইয়াতে আপোনালোকে একবাৰ পঢ়ি চাব পাৰে ইনষ্ট্ৰাকশ্যনখিনি। বাকী ইয়াতে সকলো মই জনালোঁৱেই। বাকী ইয়াতে এবাৰ পঢ়ি চালে ভাল হয়, আপোনালোকে যদি পঢ়ি চাব বিচাৰে। ইয়াতে চাওক প্লিজ ইনশ্যোৰ কেণ্ডিডেট নেম মাষ্ট উইথ বেংক অন, ইয়াতে দি আছে, সম্পূৰ্ণ ডিটেইলছখিনিও ইয়াতে দি আছে। বাকী আপোনালোকে আবেদন কৰিবলৈ ইয়াৰ ছাইটত চাব পাৰে, পিনে ইয়াতে দি আছে। আপোনালোকে ইয়াৰ যিকোনো নিজৰ ৰোল আৰু নং আৰু ডেট অফ বাৰ্থ দি লগ ইন কৰি আপোনালোকে এই ক্ষেত্ৰত আবেদন কৰিব পাৰে। চ' এইখিনি আছিল, মই এই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। চ' এইখিনি আছিল আজিৰ কাৰণে। চ' থেংক ইউ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।